নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ এটি নতুন ভিডিঅ'লৈ। মই আজি যাবলৈ ওলাইছোঁ আঠখিলীয়া নামঘৰলৈ, লগতে আপোনালোককো লৈ যাবলৈ ওলাইছোঁ। ব'লক আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আঠখিলীয়া নামঘৰটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক আগলৈ নতুন ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগোৱাৰ উপৰিও উৎসাহিত কৰি তুলিব। ব'লক আমি এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, মই বৰ্তমান আঠখিলীয়া নামঘৰ পাই গ'লোহি। শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত মই উপস্থিত হৈ বহুত সন্তুষ্টি। আমাক প্ৰস্ৰাৱ কৰিবলৈ দিছিলে, তাতে আমি প্ৰস্ৰাৱ কৰিবলৈ আহিলোঁ আৰু প্ৰস্ৰাৱ কৰি আপোনালোকক দেখাই দিম। এতিয়া পুৱাৰ পৰিৱেশ বহুত ধুনীয়া হৈ আছে। মই আঠখিলীয়া নামঘৰৰ ভিতৰত সোমোৱাৰ আগতে গা চা ধুই মেলি যাম। এতিয়া বৰ্তমান বেলি ওলাইছে আৰু মই ক'ত গা ধুলোঁ আপোনালোকক দেখাই দিম। আৰু ইয়াৰ পৰিৱেশটো সঁচাকৈ মনোৰম আৰু ভাল লগা। আমি বৰ্তমান গা ধুবলৈ নদীখনলৈ গুচি আহিলোঁ। গাইজ, গা পা ধুই মেলি আজৰি হৈ গ'লোঁ। মই এতিয়া পূৰা টিপ টপ হৈ লৈছোঁ, ধুতি চুটি পিন্ধিলোঁ। হাতী এটা, এইপিনে এটা আছে, মুঠতে দুটা। মূৰ্তি চাৰিটা আছে, 8টা। দেখিছে আপোনালোকে, এনেধৰণে আছে। দুপিনে দুখন এনেকৈ শৰাই লগাই থৈছে, ডাঙৰ কিনে বনাই। এতিয়া আঠখিলীয়া নামঘৰ সেয়া কৰি আছে। এইটো মন্দিৰটো। নামঘৰটো মই চাৰিওপাশটো আপোনালোকক দেখাই দিম, আপোনালোকে চাই লওক ভালদৰে। ইয়াত শহাপহু আছে, চাইডত সেয়া চৰি আছে শহাপহু। মই আঠখিলীয়া নামঘৰৰ ভিতৰত আছোঁ, চাইডে আছোঁ, দেখাই আছোঁ নামঘৰটো। নামঘৰৰ বেক চাইডটো পাই গৈছোহি মই আহি। এইটো ৰাস্তা। দেখিছে নামঘৰটোৰ ভিতৰৰ চাইড।
ঘৰটোৰ পৰা ওলাই আহিছোঁ এতিয়া মই। এওঁলোকে লগতে ফটো মাৰি লৈছে। আঠখিলীয়া নামঘৰটো ধুনীয়াকৈ দেখিলে চাগে আপোনালোকে। বৰ্তমান ইয়াকে দেখালোঁ আৰু আপোনালোকক। যিমানটো দেখাব পাৰিম বুলি ভাবিছিলোঁ সিমানটো দেখাবলৈ নোৱাৰিলোঁ।